নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছো। যদি আপোনালোক এটা জবৰ বাবে ইন্টাৰেষ্টেড আৰু আগ্ৰহী হয় বা এটা জবৰ বাবে অপেক্ষা কৰি আছিল, আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ আহি পৰিছে। ফ্লিপকাৰ্টৰ পৰা আপোনালোকৰ বাবে বহুখিনি ভেকেন্সি মুকলি কৰি দিছে। ইয়াতে 4500 প্লাছ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। যদি আপোনালোকে এই ফ্লিপকাৰ্টৰ জবসমূহৰ বাবে আগ্ৰহী হয়, যদি এপ্লাই কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে এই ভিডিঅ' চোৱাৰ পাছতে সকলোখিনি ডিটেইলছ লাভ কৰিব পাৰিব। ইয়াতে আপোনালোকে ৱৰ্ক ফ্ৰম হোম জবো লাভ কৰিব পাৰিব। ইয়াৰ যোগেদি এটা পাৰ্মানেণ্ট জব আপোনালোকে লাভ কৰিব পাৰিব। খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে আহি পৰিছে। যদি আপোনালোকে এই জবসমূহৰ বাবে এপ্লাই কৰিব বিচাৰে, আমি ডেছক্ৰিপশ্যন বক্সত ইয়াৰ এপ্লাই লিংকো দি দিম, তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। খুবেই এটা ভাল আপোনালোকৰ বাবে অপৰচুনিটি আহি পৰিছে। আৰু যদি আপুনি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি ফ্লিপকাৰ্ট ৰিক্ৰুইটমেণ্ট 2026ৰ এটা অভাৰভিউ চাই লওঁ। কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, চিলেকশ্যন প্ৰচেছটো কেনেধৰণৰ হ'ব, আপোনালোকে কেনেধৰণৰ জব লাভ কৰিব পাৰিব, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। অৰ্গেনাইজেশ্যন হৈছে ফ্লিপকাৰ্ট। ফ্লিপকাৰ্টৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে আৰু পোষ্ট হৈছে 4572টা পদ আপোনালোকৰ বাবে খালী আছে। কোৱালিফিকেশ্যন হৈছে 10th, 12th এণ্ড গ্ৰেজুৱেট। আপোনালোকে যদি 10th পাছ কৰিছে তেতিয়াও এপ্লাই কৰিব পাৰিব, যদি 12th পাছ কৰিছে তেতিয়াও এলিজিবল হ'ব, আৰু যিসকল গ্ৰেজুৱেট তেওঁলোকেও ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো হৈছে ইণ্টাৰভিউ এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন। আপোনালোকে ইয়াতে কোনো ধৰণৰ লিখিত এক্সাম দিব নালাগে। এপ্লাই কৰাৰ পাছত আপোনালোকক ইণ্টাৰভিউৰ বাবে মাতিব, আৰু ইণ্টাৰভিউৰ বাবে মতাৰ পাছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি ইয়াতে চিলেকশ্যন প্ৰচেছটো হ'ব। ইয়াৰ পাছতে দিয়া হৈছে আপোনালোকে কোন তাৰিখৰ পৰা কোন তাৰিখৰ ভিতৰত এপ্লাই কৰিব পাৰিব। 17 মাৰ্চৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে, আৰু আপোনালোকে 27 এপ্ৰিল 2026লৈকে এপ্লাই কৰি থাকিব পাৰিব। 17 মাৰ্চৰ পৰা 27 এপ্ৰিল পৰ্যন্ত আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰি থাকিব পাৰিব। অফিচিয়েল ৱেবছাইটটো ইয়াতে দিয়া হৈছে flipkartcareers.com। ইয়াতে আপোনালোকে গৈ এপ্লাই কৰিব পাৰিব। এই ৱেবছাইটটো ভিজিট কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে বিচাৰে, এই লিংকটো আমি ডেছক্ৰিপশ্যন বক্সত দি দিম, তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আৰু পোষ্ট এণ্ড ভেকেঞ্চিছৰ কথা দিয়া হৈছে, যিহেতু 4572টাকৈ পদ মুকলি হৈছে। কেনেধৰণৰ পদসমূহ মুকলি হৈছে সেইখিনি ইয়াতে দিয়া হৈছে। ডাটা এণ্ট্ৰি অপাৰেটৰ, ইমেইল ছাপৰ্ট এক্সিকিউটিভ, কাষ্টমাৰ ছাৰ্ভিচ, চেল ডিপাৰ্টমেণ্ট, একাউণ্টেণ্ট, ছিকিউৰিটি অফিচাৰ, পেকিং বয়জ, ৱেৰ হাউচ কিপাৰ, ফাইনেন্স মেনেজাৰ, গ্ৰেজুৱেট ট্ৰেইনী ইঞ্জিনিয়াৰ এণ্ড ইঞ্জিনিয়াৰ, এনেধৰণৰ আপোনালোকে বিভিন্ন ধৰণৰ পদ ইয়াতে দেখিবলৈ পাব। কোনটো পদৰ বাবে আপোনালোক এলিজিবল হয় সেইটো পদৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। যিহেতু 10th পাছৰ পৰা গ্ৰেজুৱেটলৈকে দিয়া হৈছে, আপোনালোকৰ বিভিন্ন পদৰ বাবে বিভিন্ন ধৰণৰ কোৱালিফিকেশ্যন আপোনালোকক বিচাৰিছে। কোনটো পদৰ বাবে আপোনালোকে আগ্ৰহী হয় বা এলিজিবল হয়, তাতে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আৰু এজ লিমিটখিনি দিয়া হৈছে 18 বছৰৰ পৰা 40 বছৰৰ কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে, যিসকলে 10th, 12th এণ্ড গ্ৰেজুৱেট হয় তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। যিকোনো বৰ্ড বা ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে পাছ কৰা হ'লে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু পে স্কেলো থাকিব আপোনালোকৰ 32,700ৰ পৰা 54,500 পৰ্যন্ত আপোনালোকে পাৰ মান্থ এটা এক্সপেক্টেড চেলাৰী লাভ কৰিব পাৰিব। এনেধৰণৰ এটা চেলাৰী আপোনালোকে পাৰ মান্থ লাভ কৰিব পাৰিব। খুবেই এটা ভাল জব হয়, ভাল এটা চেলাৰী আপোনালোকে লাভ কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছৰ কথা কোৱা হৈছে ইণ্টাৰভিউ এণ্ড ডকুমেণ্টেশ্যন। ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি ইয়াতে চিলেকশ্যন প্ৰচেছটো হ'ব। আৰু ইয়াতে খুবেই ভাল কথা যে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নিদিয়াকৈ এপ্লাই কৰিব পাৰিব। সম্পূৰ্ণ ফ্ৰীকৈ আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কোনো কেটেগৰী কেণ্ডিডেটে দিব নালাগে। আৰু হাউ টু এপ্লাই কোৱা হৈছে, কেনেদৰে আপোনালোকে এপ্লাই কৰিব লাগিব সেইখিনিও দিয়া হৈছে। যিসকল এলিজিবল বা আগ্ৰহী হয় তেওঁলোকে ইয়াতে অফিচিয়েল ৱেবছাইটটো এবাৰ ভিজিট কৰিব লাগিব। তাতে গৈ আপোনালোকে এপ্লাই অনলাইনত ক্লিক কৰি যিখিনি ডকুমেণ্টছ আপোনালোকৰ বিচাৰে, এডুকেশ্যনেল চাৰ্টিফিকেটছ, সেইখিনি আপোনালোকে তাতে আপলোড কৰিব লাগিব। তেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এই ৰিক্ৰুইটমেণ্টৰ বাবে আপোনালোকৰ মুডটো অনলাইনে থাকিব, আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। আৰু ইম্পৰ্টেণ্ট ডেটছৰ কথা ইয়াত দিয়া হৈছে। এপ্লাই ষ্টাৰ্টিং ডেট হৈছে 17 মাৰ্চ 2026। মাৰ্চৰ 17 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে, আৰু আপোনালোকে এপ্ৰিলৰ 27 তাৰিখ পৰ্যন্ত ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। আৰু ইণ্টাৰভিউ ডেটটো আপোনালোকক সোনকালে জনাব। আপোনালোকৰ এপ্লাই হোৱাৰ পাছত আপোনালোকক ইণ্টাৰভিউৰ বাবে মাতিব। এইখিনি আছিলে ডিটেইলছ। যদি অধিক তথ্য জানিব বিচাৰে তেনেহ'লে অফিচিয়েল ৱেবছাইটটো এবাৰ ভিজিট কৰিব। ডেছক্ৰিপশ্যন বক্সতে অফিচিয়েল ৱেবছাইটটো পাই যাব। আৰু যদি আপোনালোকে আমাৰ এই জব ইনফৰমেটিভ ভিডিঅ'সমূহৰ সৈতে
প্ৰত্যক্ষভাৱে জড়িত হৈ থাকিব বিচাৰে তেনেহ'লে আপোনালোকে আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলটো জইন হৈ ল'বলৈ নাপাহৰিব আৰু চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।